হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই মেষ্টেঙাই দি মাছৰ মূৰেদি আঞ্জা বনাম। টেঙাখিনি কাটি লোৱাৰ পিছত নহৰু, আদা আৰু পিঁয়াজ ল'লোঁ আৰু জলকীয়া। এয়া কেৰাহী গৰম হ'ল, তেলখিনি গৰম হোৱাৰ লগে লগে জলকীয়া দিলোঁ, পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি ভজা হোৱাৰ পিছত নহৰু, আদা দি কিনে ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত টেঙাখিনি দিলোঁ। টেঙাখিনি দিয়াৰ পিছত হালধি দিলোঁ। তাৰপিছত সোৱাদ অনুযায়ী নিমখ দিলোঁ। অলপ ভজা হোৱাৰ পিছত পানী দি দিলোঁ। পানী দি কিনে ঢাকন দি দিছোঁ ধুনীয়াকৈ সিজিবৰ কাৰণে। ঢাকনিখন গুচাই কিনে মই এতিয়া মাছৰ মূৰ দুটা মাছ আছিলে সেই পিচ দিলোঁ আৰু মই মূৰ দুটা ভাঙি দিছোঁ আৰু মাছ পিছো ভাঙি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে গোটা ৰাখিব পাৰে। মই ধুনীয়াকৈ মাছৰ মূৰ দুটা ভাঙি ল'লোঁ আৰু মাছ পিছো ভাঙি লৈছোঁ। তাৰপিছত ইয়াতে এতিয়া পানী দিম। পানী দি দিলোঁ। ধুনীয়াকৈ উতল আহিব দিম। উতল অহাৰ পিছত হৈ গ'ল তৰকাৰী। যদি চাই কিনে ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক মোৰ তৰকাৰী হৈ গ'ল।